কেইবাদিনো ৰ'দ দিয়াৰ পাছত যেতিয়া বৰষুণ দিয়ে মনটো এনেই ভাল লাগি থাকে নহয়নে। আৰু ইয়াৰ চুলিখিনি অকণমান তলৰ ফালে পাতল হৈ গৈছিলে, মানে সেইদিনা কাটিছিলোঁ ভি টাইপত, আৰু সেইকাৰণে তলৰখিনি বেছি পাতল হৈ গ'ল। সেইকাৰণে ভাবিলোঁ আজি সমান কৰি দিওঁ, সেই চুলিখিনি কাটিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবচোন প্লিজ। মানে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ হয়তো যোৱা নাই, বেছি ভিউ অহা নাই, মানে লাইক কমেণ্টটো বাদেই দিছোঁ, ভিউৱে নহৈছে। গতিকে সেয়ে যদি ভাল লাগে প্লিজ মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি আপোনালোকৰ আশীৰ্বাদেৰে আগবঢ়াই নিব বুলি আশা কৰিছোঁ। আৰু এয়া দেখিলেনে কাটি এটালোঁ চুলিখিনি, আৰু এইফালে তাইও শুই উঠিলে। শুই উঠাৰ পাছত এয়া অকণমান খেলালোঁ, মানে শুই উঠাৰ পাছত তাহাঁতি অকণমান আলসুৱা হৈ থাকে, ঠেন মেন কৰি থাকে। সেই বোলো এই হাঁহ চাহ আৰু এই গছ পাতবিলাক এইবিলাকে দেখাই বুলি অকণমান খেলাইছোঁ। আৰু ৰাতিলৈ এয়া ভাত পানী বনাই এই পোৱালি আহিলে